শংকৰোত্তৰ যুগৰ কবিসকলৰ পৰিচয় দি তেওঁলোকৰ কৃতিসমূহৰ চমু বিৱৰণ আগবঢ়াওক। আৰম্ভণি: শংকৰোত্তৰ যুগ বা উত্তৰ শংকৰী যুগ বুলিলে সপ্তদশ শতিকাৰ আদিৰ পৰা অন্তলৈকে এই সময়ছোৱাকে ধৰা হয়। এই যুগক চৰিত পুথি, গদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ যুগ বুলি অভিহিত কৰা হয়। শংকৰোত্তৰ যুগৰ কবিসকল হৈছে ভট্টদেৱ, ৰামচৰণ ঠাকুৰ, গোপালতা, অনিৰুদ্ধদেৱ, পুৰুষোত্তম ঠাকুৰ, বৰ যদুমণিদেৱ, শ্ৰীৰামাতা, ভাগৱত মিশ্ৰ, গোবিন্দ মিশ্ৰ, ভাগৱতাচাৰ্য, গোপাল মিশ্ৰ আদি। এই যুগৰ কবিসকলে ৰামায়ণ, মহাভাৰত, বিভিন্ন পুৰাণৰ আংশিক অনুবাদ, অংকীয়া নাট আৰু গীত ৰচনা কৰাৰ লগতে তেওঁলোকে এই যুগতে প্ৰথমে চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া গদ্যৰ বিকাশ আৰু বুৰঞ্জী গদ্যৰ আৱিৰ্ভাৱ কৰি গৈছে। এক কথাত এই যুগৰ কবিসকলে তেওঁলোকৰ কৃতিৰ চিন তেওঁলোকৰ ৰচনাৰাজিৰ জৰিয়তে দিবলৈ সক্ষম হৈছে। শংকৰোত্তৰ যুগৰ কবিসকলৰ পৰিচয় আৰু তেওঁলোকৰ কৃতিসমূহ। ভট্টদেৱ। অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভট্টাচাৰ্য। পিতৃৰ নাম কবি সৰস্বতী আৰু জন্মস্থান কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেড়াগ্ৰাম। তেওঁৰ ভাগৱত, ব্যৎপত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিত সমাজে তেওঁক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধিৰে বিভূষিত কৰিছিল। ১৬৩৮ খ্ৰীষ্টাব্দত তেওঁ ইহলীলা সম্বৰণ কৰে। ভট্টদেৱৰ কৃতিসমূহ: ভট্টদেৱে অসমীয়া ভাষাৰ লগতে সংস্কৃত ভাষাত কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। অসমীয়া ভাষাত লিখা গ্ৰন্থসমূহ হ'ল কথা ভাগৱত, কথা গীতা, ভক্তি ৰত্নাৱলী, নন্দোৎসৱ, প্ৰসংগ মালা, শাশ্বত তন্ত্ৰ, বিষ্ণু সহস্ৰনাম। আনহাতে সংস্কৃত ভাষাত লিখা গ্ৰন্থসমূহ হ'ল ভক্তিহাৰ, ভক্তি বিবেক, ভাগৱত অধিকৰণ আৰু শৰণ মালিকা। বিষয়বস্তুৰ ফালৰ পৰা প্ৰতিখন গ্ৰন্থৰে এক সুকীয়া মূল্য আছে। বিশেষকৈ কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলী অসমীয়া ভাষালৈ ভট্টদেৱৰ শ্ৰেষ্ঠ কৃতি। ৰামচৰণ ঠাকুৰ। শংকৰোত্তৰ যুগৰ অন্য এজন বিশিষ্ট কবি ৰামচৰণ ঠাকুৰ মাধৱদেৱৰ ভগিনীয়েক ৰামদাস কায়স্থৰ পুত্ৰ। মহাপুৰুষ মাধৱদেৱৰ লগত সৰুৰে পৰা থাকি ৰামচৰণ ঠাকুৰে পৰৱৰ্তী সময়ত কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল। কৃতি: ৰামচৰণ ঠাকুৰে ৰচনা কৰা পুথিসমূহ হৈছে কংসবধ, বহিৰত্নাকৰ, শংকৰচৰিত আদি। তেওঁ ভাগৱত পুৰাণৰ ৩৭-৪৫ অধ্যায়ৰ কাহিনীৰ আধাৰত কংসবধ নাটকখন ৰচনা কৰিছিল। তেওঁ কেইবাটাও গীত ৰচনা কৰি গৈছে। গোপালতা। গোপালতাৰ জন্ম ১৫৪১ খ্ৰীষ্টাব্দত আৰু পিতৃৰ নাম কামেশ্বৰ ভূঞা আৰু মাতৃৰ নাম বজ্ৰাদী আই বুলি গুৰুকথা চৰিতত উল্লেখ আছে। তেওঁ ৭০ বছৰ কাল জীয়াই আছিল। কৃতিসমূহ: গোপালতাই জন্মযাত্ৰা, নন্দোৎসৱ আৰু উদ্ধৱমান নামৰ তিনিখন নাটক ৰচনা কৰিছিল। জন্মযাত্ৰা নাটকত লিখা ১৫টাকৈ গীতো তেওঁৰ অন্য এক কৃতি। ইয়াৰ উপৰি তেওঁ পল্লা নৈৰ দক্ষিণত থকা কালজৰাত সত্ৰ স্থাপন কৰিছিল। অনিৰুদ্ধদেৱ। শংকৰোত্তৰ যুগৰ অন্য এগৰাকী বিশিষ্ট কবি হৈছে অনিৰুদ্ধদেৱ। তেওঁ ১৫৫৩ চনত লখিমপুৰ জিলাত বালাকুছি গাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল হৰকণ্ঠ গিৰি। কৃতি: অনিৰুদ্ধদেৱে কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে। সেইসমূহ হৈছে ভক্তিমংগল ঘোষা, ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান, টুকুৰি ভটিমা আৰু নকুৰি দুটি গীতেৰে এখন গীতশাস্ত্ৰ আৰু ভাগৱতৰ সাৰ সংগ্ৰহ কৰি গদ্য পদ্য মিশ্ৰিত নিজ শাস্ত্ৰ নামৰ পুথি এখন।
অনিৰুদ্ধদেৱৰ এনেধৰণৰ বিশাল ৰচনাকৃতি আৰু প্ৰায় 182টা গীত ৰচনাই তেওঁৰ স্বৰ্ণীল কাব্য কৃতিকে সোঁৱৰায়। পুৰুষোত্তম ঠাকুৰ শংকৰোত্তৰ যুগৰ অন্য এজন বিশিষ্ট কবি পুৰুষোত্তম ঠাকুৰৰ জন্ম 1561 চনত বৰপেটাৰ পাটবাউচী সত্ৰত। তেওঁৰ পিতৃৰ নাম ৰামানন্দ আৰু মাতৃৰ নাম সিন্ধুমতী। ভেলা সত্ৰত তেখেতে ইহলীলা সম্বৰণ কৰে। কৃতিৰাজি পুৰুষোত্তম ঠাকুৰে প্ৰায় 400 পদৰ সমষ্টিৰে ন-ঘোষা পুথিখন ৰচনা কৰিছিল। ইয়াৰে 100 মান পদ বিভিন্ন সংস্কৃত শ্লোকৰ অনুবাদ। ইয়াৰ উপৰি তেখেতে ভালেসংখ্যক গীত ৰচনা কৰি গৈছে। ন-ঘোষাৰ উপৰি তেওঁৰ দ্বাৰা ৰচিত আন দুখন পুথি হ'ল সন্তসাৰ আৰু বুঢ়া ভাষ্য। সাহিত্য চৰ্চাৰ উপৰি তেখেতে জনিয়াত সত্ৰ স্থাপন কৰিছিল। বৰ যদুমণিদেৱ গভীৰ গ্ৰামত জন্ম হোৱা বৰ যদুমণিদেৱ গোপালাটাৰ অন্যতম শিষ্য। 1553 শকত তেখেতৰ মৃত্যু হয়। কৃতি বৰ যদুমণিদেৱে গীত মন্দাকিনী নামৰ গীতৰ সংকলন, ফল্গু যাত্ৰা নামৰ এখন নাটক, কেৱল ঘোষা আদি গ্ৰন্থ ৰচনা কৰি গৈছে। তেওঁৰ দ্বাৰা ৰচিত গীতসমূহ উচ্চ পৰ্যায়ৰ। শ্ৰী ৰামাতাৰ পৰিচয় আৰু কৃতি গোবিন্দ মিশ্ৰৰ পুত্ৰ শ্ৰী ৰামাতা কালজাৰ সত্ৰৰ ধৰ্মাচাৰ্য আছিল। তেওঁ ভালেসংখ্যক গীত, ঘোষা আৰু নাট ৰচনা কৰে। তাৰ ভিতৰত কেইবাখনো পুৰাণ, বিষ্ণু জাজল, বিল্বমংগল, ভক্তি প্ৰদীপ, হিতোপদেশ আদি অন্যতম। এগৰাকী গীতিকাৰ, নাট্যকাৰ আৰু প্ৰকৰণ গ্ৰন্থৰ ৰচক হিচাপে তেখেতে এখন উচ্চ আসন লাভ কৰিছে। উক্ত কেইগৰাকী শংকৰোত্তৰ যুগৰ বিশিষ্ট কবিৰ উপৰিও অন্য কেইগৰাকীমান এই যুগৰ কবি হ'ল ভাগৱত মিশ্ৰ, যি বিষ্ণু পুৰাণ আৰু শাক্ত তন্ত্ৰ ৰচনা কৰিছিল। গোবিন্দ মিশ্ৰ, যিগৰাকীয়ে শ্ৰীমদ ভাগৱত গীতা আৰু ভক্তি বিবেক নামৰ দুখনি অনুবাদ গ্ৰন্থ ৰচনা কৰিছিল। ভাগৱতাচাৰ্য, যিগৰাকীয়ে কথাসূত্ৰ, শাক্ত তন্ত্ৰ আৰু গীতাসাৰ ৰচনা কৰিছিল। আৰু গোপাল মিশ্ৰ, যিগৰাকীয়ে ঘোষাৰত্ন, শংখচূড় বধ, মহিষাসুৰ বধ আৰু বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। এইসকল অন্যতম। সামৰণি উপৰোক্ত আলোচনাৰ পৰা আমি দেখা পালোঁ শংকৰোত্তৰ যুগৰ কবিসকলে অসমীয়া ভাষাৰ লগতে সংস্কৃত ভাষাত গদ্য, পদ্য, নাটক, গীত আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে অসমীয়া সাহিত্য আৰু সাংস্কৃতিক জগতত নিজ নিজ কৃতিৰ চিহ্ন শক্তিশালীভাৱে ৰাখি যাবলৈ সক্ষম হৈছে। এই কালছোৱা অসমীয়া গদ্য সাহিত্যৰো উদ্ভৱ যুগ আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰো যুগ আছিল বুলি অসমৰ পণ্ডিতসকলে অভিহিত কৰিছে।